হেল্ল' নমস্কাৰ সকলোকে সুস্মিতা ব্লগছ মইনা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 36 সাইজৰ প্ৰিন্সেছ কাট ব্লাউজ এটা চিলাম। প্ৰায় 36 চিলাই আছে নহয়নে? আগৰ ভিডিঅ'কেইটা চাইছে যে নিশ্চয় ধৰিব পাৰিব। এই কেনেকৈনো ফিটাডাল জোখ লগাব লাগে মই আকৌ দেখাই দিছোঁ, আগৰকেইটাতো দেখাইছোঁ। এই চাওক এনেকৈ 4 ভাগ কৰিব। 36 আধা 9 এয়া চাওক 9 পৰিছে। 9 মই কিন্তু সদায় 2 বহাই লৈছোঁ, 11 লৈছোঁ। এতিয়া কাপোৰটো কেনেকৈ জোখ ল'ব লাগে সেইটো দেখাই আছোঁ। আগতীয়াকৈ এনেকৈ কৰি লৈছোঁ। এনেই লংটো 16 ল'ব লাগিব, প্ৰত্যেকটো ভিডিঅ'তে কোৱা আছে 16 ল'ব লাগিব বুলি। এই হোৱা নাই আকৌ বহাই লৈছোঁ। এইটো চাওক 16 লৈছোঁ, এইটো 16 আৰু এইফালে 11 2 বহাই লৈছোঁ যিহেতু 9। চিলাই কৰোঁতে যথেষ্টকণ ঘুমাই যায় আৰু কাটা কুটা কৰোঁতে, সেইকাৰণে সদায় 2তকৈ বেছি বহাই ল'লেও আপত্তি নাই, কিন্তু 2 বহালে যথেষ্ট হয়। আৰু এইফালে 11 লৈ লৈছোঁ জোখকৈ। আৰু এইটো চিনে চিনে এনেকৈ ধৰি এনেকৈ জাপি দিব। জাপি দিয়াটো ধৰিব পাৰিছেনে? প্ৰিন্সেছ কাট ব্লাউজটো যথেষ্ট উজু হয় বাকীবোৰ ব্লাউজতকৈ। বাৰা কাটিং বা কিবা কাটিং ডাবল কাটিং ব্লাউজ সেইবোৰ অকণমান টাফ হয়, তথাপি পাৰিব যদি ভিডিঅ' বহুতকেইটা চায়। এইফালে 1 বহাই লৈছোঁ। আগ চাইডটো যিহেতু প্ৰিন্সেছ কাটৰ অলপ কাটা হ'ব, সেইকাৰণে 1 বহাই লৈছোঁ দুইটা চাইডে। বহাই পেলাই এয়া কাটি দিছোঁ। যি চাইডে বহাই লোৱা হৈছে সেই চাইডটো আগফালে কাৰণে ৰাখি থ'ব। তাৰপৰা বেক পাৰ্টটো শ্বৰ্টকৈ যিটো 16 লোৱা হৈছে সেইটো মানে উলিয়াই ল'ব কাটি। কেনেকৈ কাটি উলিয়াই ল'ব লাগে এইটো দেখাই দিছোঁ। চাওক এনেকৈ লৈ এইবিলাক কাটি দিব এনেকৈ। এটা হৈ গ'ল। এইটো দীঘলকৈ লোৱাটো থৈ লৈছোঁ এক্সট্ৰাকৈ, আৰু এইফালটো এনেকৈ জোখ লৈ ল'ব। এইটো মানে বেক পাৰ্টটো হ'ব, পাছ চাইডটো। ইয়াত ল'ব 2/2। জোখবিলাক প্ৰায় একেই হয়। আৰু ইয়াত 3। ডাবল কাটৰি ব্লাউজতো ছেম একেই জোখে লোৱা হয়। যিহেতু ৰাউণ্ডটো অকণমান বেছিকৈ দিব কৈছে, গতিকে 9 দি দিছোঁ মই। এফালে 9, এইফালে 2/2। ইয়াত বেলেগ জোখ নাই, এইটো 2/2 মিলাই দিছোঁ। সেয়া পৰা ইয়ালৈ টানি ল'ব এনেকৈ। আৰু ইয়াত ল'ব 6। এইটো যে জোখ দিছোঁ কিহৰ 6 বুলি নাভাবিব আকৌ, এইটো হাতৰ ছাইডৰ মানে যিটো হাতৰ ফালে থাকিব। এইটো যিহেতু 36 চাইজৰ, গতিকে 9 পৰিব। 9ত টিক মাৰ্ক লগাবৰ কাৰণে এইফালৰ পৰা চিন লৈছোঁ, এইফালে 9 আৰু এই ওপৰৰ পৰা ইয়ালৈ 3। তাৰপৰা এই চুকতো 1 দিব লাগিব। এই চুকত 1, এই 3, 1 আৰু এইফালে 9 য'ত য'ত চিন পৰিছে গোটেইকেইটা এনেকৈ লগ খুৱাই পেলাই ৰাউণ্ড কৰি দিব। ধৰিব পাৰিছে নিশ্চয়? এইটো একো জোখ মাখ নাই, ধুনীয়াকৈ ৰাউণ্ড এটা কৰি দিলেই হ'ল। পাছফালটো মানে কি ৰাউণ্ড ধুনীয়াকৈ হোৱাকৈ এনেকৈ ৰাউণ্ড কৰি দিব। ধৰিব পাৰিছেনে? এই চুকতো 1 ল'ব। যিহেতু প্ৰায় মানে চুকত 1 দিলে মানে চিলাওঁতে সুবিধা হয়, আৰু সেইকাৰণে এইটো এইবাৰ 3 লোৱা হৈছে। এইফালৰ পৰা জোখা হৈছে কাৰণে 9। এইটো ধৰিব পাৰিছে গোটেইটো। আকৌ মই দেখাই দিছোঁ। এতিয়া চিনে চিন যেনেকৈ আছে তেনেকৈ কাটি ল'লে হৈ গ'ল। একেবাৰে সহজ হয় প্ৰিন্সেছ কাট ব্লাউজ, কিন্তু ভালকৈ চালে, সম্পূৰ্ণ ব্লাউজটো চালে নিশ্চয় ধৰিব পাৰিব। ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক এতিয়া ৰাউণ্ডটো কেনেকুৱা হৈছে দেখাই দিছোঁ। কিমান ধুনীয়া হৈছে দেখিছেনে? চিলাওঁতে আৰু ধুনীয়া হৈ পৰিব। চিলাওঁতে এনেকৈ চিলালেই হৈ গ'ল। ওপৰতে এইটো কিছুমানে যে খহি যায়, এইটো এইফালৰ পৰা যে এই চাইডৰ পৰা এনেকৈ কৰি পেলাই অকণমান বেছিকৈ ভৰাই চিলাই দিব, তেতিয়া কেতিয়াও খহি নাযায়। এইটো আগফাল ছাইডটো লৈ লৈছোঁ। এতিয়া আগফাল ছাইডটো অকণমান বেছি কাটাও নহয়, বেছি কাটা নহয়, কিন্তু অকণমান ভালকৈ চালে নিশ্চয় বুজি পাব। কিন্তু জোখটো একেই, ইয়াৰ পৰা ইয়ালৈ 2/2 আৰু ইয়ালৈ 3। এইটো হাতটো ছেমেই হ'ব, হাতেই নহয় জানো? এইটো 6 ল'ব। এইফালে আগফালৰ 6ৰ পৰা ইয়ালৈ মিলাই দিব। যিহেতু 36 একেই ছেম। এয়া 9ত চিন লৈ লৈছোঁ। এইটো 1 চবতে, ওপৰৰ পৰা 3। এইটো আগফাল ছাইডটো বেছিকৈ কাটি দিলেও বেয়া হয়, সেইকাৰণে 6 লৈছোঁ। 6তকৈ তললৈ গ'লে মানে অকণমান দেখিব বেয়া হয়, সেইকাৰণে
6ৰ পৰা ইয়ালৈ মিলাই দিব। তাৰপৰা কেনেকৈ জোখ ল'ব দেখাই আছোঁ ৰ'ব। চুকত 1 ল'ব চেম বেক চাইডটো গ'লে একেই আগতীয়াকৈ জোখ লৈ ল'বলগীয়া হয়, কিন্তু অকল ৰাউণ্ড মানে ৰাউণ্ড গলা সেইটোহে কমকৈ ল'ব লাগে। ওপৰৰ পৰা 36 যিহেতু 11 বা 12 মানে ল'লেও হয়, কিন্তু মই লৈছোঁ 11। এইটো পটককৈ মই ৰেকৰ্ডিং হৈ আছে ভাবিছিলোঁ, ভিডিঅ' মোবাইলটো কিহৰ কাৰণে জানো ৰেকৰ্ডিং নহ'ল, চাওঁতেহে ধৰিব পাৰিছোঁ। আকৌ জোখটো দেখাই দিছোঁ, এইটো 3 লৈছোঁ, ইয়াৰ পৰা ইয়ালৈ 6, এই চাইডৰ পৰা ইয়ালৈ 9, এইকেইটা গোটেইকেইটা মিলাই দিব। এইটো ফ্ৰণ্ট পাৰ্টটোৱে আছিলে দেই, আৰু এই চাইডৰ পৰা যিফালে বন্ধ আছে ইয়াৰ পৰা ইয়ালৈ 4 ল'ব, আৰু ইয়াৰ পৰা ইয়ালৈ 3.5। ওপৰত যদি 3.5 লয় তেনেহ'লে 3 ল'ব, এনেকুৱা মানে। ইয়ালৈ 2, আৰু ওপৰৰ পৰা ইয়ালৈ 11 বা 12 ল'ব লাগে, 36 যিহেতু চাইজ অনুসৰি কম বেছি হয়। আৰু এতিয়া এইকেইটা গোটেইকেইটা লগ খুৱাই দিব। সেইডোখৰ কোচ খাই আছে কাপোৰটো, কোচ খাই থকাৰ কাৰণে চিনটো অকণমান ইফাল সিফাল দেখিবও পাৰে। এয়া চাওক এনেকৈ মিলাই দিব, ধৰিব পাৰিছেনে কেনেকৈ মিলাইছোঁ। আৰু এইফালে 2 যে লৈছিলোঁ, ইয়াতো ওপৰলৈ 2 ল'ব লাগিব, ইয়ালৈ 2, ওপৰেও 2, এই চাইডৰ পৰাও 2। এতিয়া এই 11 লৈছিলোঁ, ইয়াৰ পৰা ইয়ালৈ এনেকৈ কৰি মিলাই দিব। এতিয়া হৈ গ'ল, সম্পূৰ্ণ ব্লাউজটো কাটা মানে চিন দিয়া হৈ গ'ল। এতিয়া চিনৰ মতে চেম একে ষ্টাইলত কাটি ল'লেই হ'ল। প্ৰিন্সেছ কাট ব্লাউজটো বহুত মানে উজু হয়, কিন্তু অকণমান মন পুতি চালেই বুজি পাব। আজিকালি প্ৰায়তো এনেকুৱা ষ্টাইলৰ ব্লাউজেই চলে, চিম্পুল ব্লাউজটো প্ৰায় নচলেই, হয়নে? যিটোৱে বেছি টাফ নিচিনা দেখে, কিন্তু সেইটোৱে কাটা কুটা কৰিবলৈ যথেষ্ট উজু হয়। এইটো হাত চাইডৰটো আছিলে, এইটো কাটি দিছোঁ। দেখিবলৈ এইবিলাক একেবাৰে যে মই চুকলৈকে কাটি নিদিছোঁ দেখিছেনে, নহ'লে পাছত বিচাৰি পাবলৈ বহুত টান হয়, সেইকাৰণে একেবাৰে কাটি এৰুৱাই দিয়া নাই মানে। এতিয়া চাওক দেখিবলৈ কেনেকুৱা হৈছে দেখাই দিছোঁ। এয়া চিলাব হ'লে এনেকৈ চিলাব লাগিব, এই এনেকৈ ৰাউণ্ডকৈ লগ খুৱাব লাগিব, এইটো এনেকৈ ৰাখ খুৱাব লাগিব। হৈ গ'ল 2টা পাৰ্ট চিলোৱা, আৰু কিবা কাটাত চৰি। এতিয়া হাতটো আছে, হাতটো এইটো ছাইডটো নালাগে যিহেতু কাটি উলিয়াই লৈছোঁ। হাতটো লংটো আপোনালোকে যিমান ল'ব পাৰে নিজৰ কথা, এইটো মোৰ 9 মান দিছিলে, এইটো হ'বই, তাতকৈ ছুটিয়ে হ'ব চাগে, সেইকাৰণে কিন্তু মই একো জোখ চোখ নাই লোৱা এইটো লংটো। কিন্তু হাতটো কাটিবৰ কাৰণে কেনেকৈ জাপ দিয়া হয় এইটো চাই লওক ভালকৈ। যেনেকৈ আছে দীঘলে দীঘলে জাপ 4 ফল কৰি লৈছোঁ, যিফালে খোলা আছে সেইফালৰ পৰাহে জোখটো ল'ব। তললৈ 3 লৈছোঁ, 2.5 ল'ব পাৰে, কিন্তু 3 ল'লে মানে ফিটিং হৈ থাকে, হাতটো কোচ খাই নাথাকে। কিছুমান যে হাতৰ ওচৰত বহুত কোচ খাই থাকে তেনেকুৱা। এইটো এনেকৈ বহলটো 8.5, 8.5তকৈ কেতিয়াও তলত ল'ব নোৱাৰে, নহ'লে মানে 8.5তকৈ তলত যদি লয় চুটি হ'ব মানে হাতটো। এয়া এনেকৈ কৰি মিলাই দিব ৰাউণ্ডকৈ, ধৰিব পাৰিছেনে? এয়া বাৰু দেখাই দিছোঁ, এইডোখৰ পৰা ইয়ালৈ 1/2 মান পোনকৈ আনিব, বাকীডোখৰ ঘূৰাই দিব। 1/2 পৰা পোনকৈ আনি এডোখৰ এনেকৈ ঘূৰাই দিব। কিছুমানে নেজানে বহুতে, সেইকাৰণে কিছুমানে বুলি নহয়, আচলতে বিগিনাৰসকলে নেজানিব, বাকীবোৰতো জনাইতো জানেই কেনেকৈ জোখ ল'ব লাগে, হয়নে? এইটো যেনেকৈ চিন দিয়া আছে তেনেকৈ চেম টু চেম কাটি দিলেই হৈ গ'ল। এইটো ইয়াতে মাজতে টিক মাৰ্ক দি থ'ব, চিলাওঁতে সুবিধা হ'ব তেতিয়া। হাতটো যিহেতু 10 আছে, 10 থকাৰ কাৰণে মই এইটো 7 দি লৈছোঁ, চিলাওঁতে লাগিব যিহেতু, সেইকাৰণে 7 দি এনেকৈ কাটি লৈছোঁ। চবৰে হাতৰ কিন্তু ৰাউণ্ডটো বেলেগ বেলেগ থাকে, মানে কিছুমানে কম থাকে, কিছুমানে বেছি থাকে। 10 মানে 10.5, 5, গতিকে সেইকাৰণে মই 7 ৰাখি থৈছোঁ চিলাওঁতে লাগিবৰ কাৰণে। চবৰে হাতৰ জোখটো বেলেগ বেলেগ দেই, আকৌ হাতটো চাই পেলাই ইয়াতে 7 দি কাটি নিদিব। এয়া দেখিছেনে, হাতটো সম্পূৰ্ণ কটা হৈ গ'ল, সম্পূৰ্ণ ব্লাউজটো কাটা হৈ গ'ল। ধৰিব পাৰিছে নিশ্চয়। কিছুমানে পাছফালে দহি যে দিয়ে, দহি নকয় চাগে, থুপি বুলি কয় নেকি, আমি দহি বুলিয়ে কৈ থৈ দিওঁ আৰু। থুপি ৰছী দিয়ে, এই ৰছীবিলাকৰ কাৰণে এইবোৰ পাৰ্টবোৰ লাগিব থুপি গাঁঠিবৰ কাৰণে, এই পাৰ্টবোৰ পেলাই নিদিব দেই। আকৌ এইটো আকৌ ৰাউণ্ডৰ আছিলে হয়নে, এইবোৰ চব ৰাখি থৈছে। আকৌ পটককৈ এইফালে গোটৰ মিটিং এখন আছিলে, তালৈ যাব লগা হ'ল, এনেকৈ ওলাই আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।